একেবাৰে ভেটা মাৰি সীমা মাৰি দিলে কাৰোবাৰ নিজৰ ঘৰতে সীমা মাৰি দিলে এতিয়া ইফালে আমি পাৰ হ'ব নাই পৰা এতিয়া ওলাই আহিলে মাক লৈ বেলেগ ভাল ভাল কমেণ্ট আহে মাক দেখাই দে মা হেনো বহুত সহজ সৰল লাগে নমস্কাৰ হৰ হৰ মহাদেৱ আৰু সেই কথাটোক লৈ আগতে বহুতে ইনডাইৰেক্টলি লিখাও দেখিছিলোঁ যে আমাৰ ঘৰত প্ৰতিজন মানুহেই ব্লগাৰ বা কিবা কিবি কিছুমানে পজিটিভ চেন্সতো কৈছিলে বা কিছুমানে নিগেটিভ চেন্সতো কোৱা নমস্কাৰ ৰাইজ আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বাৰীৰ পিছফালৰ পৰা আৰু মিয়ে মই আহিছিলোঁ আজি বন্ধও আছে সেইবাবে বোলো পিছফালে গৈ কচু শাক বুটলোগৈ কিন্তু আমাৰ মানে এনেকুৱা দুৰ্গতি হৈছে মানে হেৰি হ'ল যিজনক আমাৰ পিংকু দা বুলি কয় যিটো ল'ৰাক আমি এই জেওৰাখন দিবলৈ দিলোঁ একেবাৰে ভেটা মাৰি সীমা মাৰি দিলে কাৰোবাৰ নিজৰ ঘৰতে সীমা মাৰি দিলে এতিয়া ইফালে আমি পাৰ হ'ব নাই পৰা এতিয়া কচু আনিবলৈ যাওঁ যাব পৰা নাই নহয় এতিয়া জেওৰা কোনফালে যায় মই ল'ৰাটোৱে পাৰ হ'বলৈ ভাবিবলগীয়া হৈছে এইফালে সম্ভৱেই নহয় গোটেইখন কুই পেলালে এইফালে এখন চকী থৈ ইফালে এখন চকী হৈ পাৰ হ'ব লাগিব নহ'লে এটা কাম কৰা এইফালে দি যাওঁগৈ এইখনকে যদি সেই এইখন বাৰু কেনেকৈ যাবি এইখন নোৱাৰে এইখন পানী নোসোমাওঁগৈ মই ওলাই আহিলে সেইফালে যামগৈ নকৰিবি খুৰাডোখৰ ফালে কোনফালে যাবি আমাৰ এইফালে দি যাওঁ মই মূৰ্খ মানুহ দেই এতিয়া আমি লোকৰ ঘৰ নহয় বাৰু নিজৰে আমাৰ খুৰাহঁতৰ ঘৰ ফালেদি গৈ কচু শাক বুটলিবগৈ লাগিব এতিয়া হ'ল কচু এইকেইডাল যে আছে আকৌ বহুত মানুহৰ হেৰিত নাই আমাৰ ঘৰৰ একদম পিছফালে থকা কচু শাককেইডালে বুটলিবলৈ লোৱা হৈছে অৱশেষত উপায় নাই কাৰণ সিফালে আমি যাবলৈ নোৱাৰিলোঁ পিংকু দাই চব বন্ধ কৰি দিলে কি জেওৰা দিলে আৰু সি আমাৰ হাজৰ মাটিমাহৰ সৈতে আজি দিয়া হ'ব বুলি দিম মই মাক লৈ বেলেগ ভাল ভাল কমেণ্ট আহে মাক দেখাই দে মা হেনো বহুত সহজ সৰল লাগে কিবা কয় মা হেনো লক্ষী নিচিনা লাগে হা ধন্যবাদ এটা দি দে মা ফুলি গৈছে ধন্যবাদ এটা দি দে কোনে কৈছে আকৌ আৰু এয়া মিয়ে পালোঁ দেই কচু পাই গ'ল এয়া আৰু আছে নাই এইটো কিহৰ লগত বনিব আজি মাটি দাইল মাটিমাহ তিয়াই থ'ম তাৰপিছত কচু মাটিমাহ আৰু সৰু আলু ফ্ৰাই গধূলি বনাম এতিয়া নহয় এতিয়া বুটলিহে থৈছোঁ গধূলি হ'ব দেই এয়া আজি আকৌ লৈছোঁ বন্ধু আছেগোলাৰ পৰা মাছ একদম লোকেল আৰু তিনিআলিলে আজিকালি তিনিআলি চাৰিআলিলে নগ'লেও হৈ যায় ঘৰতে আমাৰ আছেগোলা আজিকালি দি যায়হি মানুহৰ ঘৰৰ পিছফালৰ বিলৰ ধুনীয়া মাছ নমস্কাৰ সকলোকে মই দেৱাশীষ আৰু আজিৰ মোৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰা এইটো সাজত আৰু মা আমি লগত আছে আজি আৰু যাওঁ আমি আমাৰ ওচৰতে থকা আঠখেলীয়া শিৱ মন্দিৰলৈ আৰু এয়া ওলাইছোঁ আৰু এইবোলে পৰি উঠিলেগৈ আৰু কেমেৰা কৰি আছে আমাৰ নিচাই মই দেখুৱাই দিছোঁ নিচাক আৰু এয়া এইফালে নিচা ধুনীয়াকৈ সাজি কাচি লৈছে এতিয়া আমি গৈ থাকোঁ কাৰণ উপাসনাই কাৰোবাৰ ঘৰত গাখীৰ ল'বলৈ গৈছে ন গাখীৰ ল'বলৈ গৈছে উপাসনা অঁ ঠিক আছে ব'লা এই পুৰি অলৰেডি ৰেডি দেহা ব'লা আহি গ'ল হাই কৈ দিয়া চবকে হাই কৈ দিয়া হাতৰ নহয় হাই আৰু এয়া আমাৰ গাড়ীতে থকা মহাদেৱৰ মূৰ্তিকে সেৱা জনাই আমিও যাওঁ হৰ হৰ মহাদেৱ আমি এতিয়া চব গৈ থাকোঁ আৰু এয়া আহি আছোঁ আমাৰ আঠখেলীয়া নামঘৰ একেবাৰে ওচৰতে আছে আমাৰ আঠখেলীয়া শিৱ মন্দিৰ ভাগ আৰু গতিকে আঠখেলীয়া ওচৰত এতিয়া আমি নামঘৰৰ ওচৰতে এই চাকি বন্তি শৰাই লৈ যাম তাতে
এইখিনিতে সুবিধা হ'ব বেছি আমাৰ, কাৰণ সেইখিনিত ভিৰ হ'ব অলপ। আৰু চাওঁ আজি চাঙৰ মিঠৈ খাবলৈ পাওঁ নে নাপাওঁ। গতিকে সেয়াই আৰু আমাৰ মিক আজি খুৱাই দিব লাগিব, খাব লাগিব। তোক মই সেই ঠাণ্ডা পানীৰ লগত হ'লেও মিক্স কৰি দিম। ভয় কেলৈ কৰিবি আকৌ, খাব লাগিব আজি। আহি আৰু কিছুমান জেগাতো 2-3 দিন 4 দিনকৈও পালন কৰা হৈছে। আৰু শিৱসাগৰতো পতা হয় ন তেনেকৈ নি 4 দিন 5 দিন পাতে বুলি গম পাওঁ। আৰু গতিকে আমিও হয়তো পৰহিলৈ আমি শিৱদৌল শিৱসাগৰ গৈ আছোঁ। আৰু কাৰণ সিফালৰ পৰা আৰাধনা আৰু হীৰকো আহিব, এই তেনেকৈ আৰু এইটো ৰাস্তা দিয়ে গৈ শিৱ মন্দিৰ পায়গৈ। ইয়াৰ পৰা 0.5 কিলোমিটাৰমান নহয় আৰু এইয়া গাড়ী দেখিয়ে আছে এই লাষ্টৰ তিনিআলিটো। আমি এইফালেদি যাম, কাৰণ ইয়াতে আমি নামঘৰ ওচৰত চাকি বন্তি ধূপ লৈ যাম, শৰাই লৈ যাম। তাৰপিছত সিফালেদি এক পাক ঘূৰি তালৈ যামগৈ। এইফালৰ পৰা 0.5 কিলোমিটাৰ হয় আৰু ঘূৰি গ'লে। এয়া শৰাই লৈ লৈছোঁ আমি। কোৱা জয় জয় কোৱা। ভোলানাথ দেখা বিকু আহিছে। আৰু মই সদায় চেণ্ডেল ইয়াত এপাত এপাত তৌ এপাত থওঁ, নহ'লে বহুত কথা এইবিলাক। তেওঁ আকৌ গম নাপাওঁ বুলিয়ে কৈছে, চাকি জ্বলোৱা সেউজীয়া। আৰু এই আমাৰ মহিলাসকলে চাহ খাই আছে, আৰু পিছফালে মানে পলিথিন এটাৰ পৰা ভাঙৰ মিঠৈ উলিয়াই বিলায়ো আছে, নিজে এতিয়া 2টা খাব অলপ পিছত। নমস্কাৰ। আজি ভাবিলোঁ এটা কথা আপোনালোকৰ মাজলৈ লৈ আহোঁ। কথাটো হৈছে কি যে আপোনালোকে যিহেতু গম পায় আমাৰ ঘৰত প্ৰায়বোৰ মানুহেই ভ্লগ কৰে, ছ'চিয়েল মিডিয়াত সক্ৰিয়। আৰু সেই কথাটোক লৈ আগতে বহুতে ইনডাইৰেক্টলি লিখাও দেখিছিলোঁ যে আমাৰ ঘৰত প্ৰতিজন মানুহেই ব্লগাৰ বা কিবা কিবি। কিছুমানে পজিটিভ চেঞ্চতো কৈছিলে বা কিছুমানে নিগেটিভ চেঞ্চতো কোৱা বুলি আমি দেখিছিলোঁ। এতিয়া কথাটো হৈছে কি, এটা কথা সঁচা যে আমাৰ ঘৰৰ অধিকাংশ মানুহেই ব্লগ কৰে। সেয়া লাগিলে ময়ে কৰোঁ বা উপাসনাই কৰে বা বা নতুনকৈ নিচাই। আৰু আমি সামাজিক মাধ্যমত ভিডিঅ' বনাইছোঁ যদিও চেষ্টা কৰিছোঁ যে আমাৰ ভিডিঅ'বিলাকৰ জৰিয়তে বা এই বণ্ডিং যিটো নেকি আমাৰ বান্ধোন, সেই বস্তুটোৰ দ্বাৰা যাতে সমাজলৈ কিবা এটা ভাল মেছেজ যাব পাৰে, সেই বুলি ভাবিয়ে আমি ভিডিঅ'বিলাক বনাইছিলোঁ। কাৰণ প্ৰত্যেকৰে নিজা নিজা কাম আছে, ময়ো নিজৰ অন্য কাম আছে, প্ৰত্যেকৰে নিজা নিজা কাম আছে, উপাসনৰো আছে। গতিকে তাৰ মাজতে আমি সময় উলিয়াইহে ভ্লগ কৰোঁ। কিন্তু সামাজিকভাৱে বা মানুহৰ মাজৰ পৰা আঁতৰি থকাটো সম্ভৱ নহয়, কাৰণ যেতিয়াৰ পৰা ছ'চিয়েল মিডিয়া ওলাইছে মানে এই ধৰণে, তেতিয়াৰ পৰাই কিবা কিবি লিখি থকাৰ এটা অভ্যাস হৈ গ'ল, মানুহৰ লগত জড়িত থকাৰ এটা অভ্যাস হৈ গ'ল। কিন্তু আমাৰ ব্লগৰ ক্ষেত্ৰত আপোনালোকে নজৰ কৰিব যে প্ৰত্যেকেই নিজৰ নিজৰ চাইডৰ পৰা ভিডিঅ'খিনি দেখুওৱা হয়। নিজৰ মোৰ চকুৱেদি মই কি ধৰণে ঘৰখনক দেখোঁ, কি পৰিকল্পনা কৰিছোঁ, উপাসনাই নিজৰ চাইডেদি দেখায়, মিয়ে ধেমেলীয়া কিছুমান কথা দেখুৱায়, বা নিচাই নিজৰ ফালৰ পৰা ৰীল বনায় বা কিবা বনায় তাৰ ফালৰ পৰা দেখায়। গতিকে প্ৰত্যেকৰে দৃষ্টিকোণৰ পৰাহে আচলতে ভিডিঅ'বিলাক বনোৱা হয়। আৰু গোটেই বিষয়বিলাক, গোটেই পৰিয়ালৰ কথাবিলাক ৰাজহুৱা কৰাৰ পিছত যিসকলে ফেমিলি ভ্লগ বনায় তেওঁলোকে গম পায় বা উপলব্ধি কৰে যে মানে প্ৰত্যেকটো খোজতে কিছুমান কথা ফেচ কৰিবলগীয়া হয়। কাৰণ কিবা এটা ভুল কৰিলেই কেতিয়াবা ভাল পোৱা মানুহখিনিও বেয়া পোৱালৈ কনভাৰ্ট হৈ যায়। গতিকে সেইখিনিও আমি নজৰত ৰাখি কাম কৰিবলগীয়া হয়। আৰু বিশেষকৈ যিহেতু আপোনালোকে মই কেইটামান মেছেজ পাইছিলোঁ যে মোৰ ক্ষেত্ৰত
গতিকে মই এটা কথা ভাবিছোঁ নতুনকৈ যে মই ফেমিলি ভ্লগৰ সমানে ফেমিলি ভ্লগ মই নিদিওঁ বুলি নকওঁ। সেয়া লাগিলে নিচাৰ মোৰ বণ্ডিংটোৱেই হওক বা বাকী ঘৰখনৰ যি বিভিন্ন ধৰণৰ মানে ভ্লগেই হওক বা কি ধৰণে ডাঙৰ দীঘল কৰিছোঁ কি সেয়াই হওক, কিন্তু মই ভাবিছোঁ যে এতিয়া কিছু ব্যতিক্ৰম বুলিও নকওঁ, কিছুমান সামাজিক ভিডিঅ' পৰিয়ালৰ ভিডিঅ'ৰ উপৰিও কিছুমান সামাজিক ভিডিঅ' কণ্টেণ্ট লগত লৈ আগবাঢ়িম। গতিকে সেইটোৱে কথা জনাব বিচাৰিছিলোঁ যে আপোনালোকেও মোক ইনষ্টাগ্ৰাম বা ফেচবুকত জনাব পাৰে যে মই কি ধৰণৰ কণ্টেণ্ট ল'লে ভাল হ'ব, বা কমেণ্টতো জনাব পাৰে কি ধৰণৰ কণ্টেণ্ট লৈ আপোনালোকৰ মাজত আহিলে ভাল পাব। কাৰণ কোনোবাখিনি মই নিজেও বিশ্বাস কৰোঁ, এইটো আত্মবিশ্বাস এটা আছে যে কথা কোৱাত সেইটো এটা মোৰ কনফিডেঞ্চ এটা আছে, আৰু বিভিন্ন বিষয়বিলাক পৰ্যালোচনা কৰাত এটা মোৰ পৰ্যালোচনা কৰিব পৰা এটা ক্ষমতা আছে। গতিকে সেইফালৰ পৰা যে সামাজিক বিভিন্ন ধৰণৰ ঘটনা মই আপোনালোকৰ মাজত মই লৈ অহাৰ চেষ্টা কৰিব বিচাৰোঁ, আৰু আপোনালোকে সেইবাবে মই ভিডিঅ'টোৰ যোগেদি অনুৰোধ জনাই আছোঁ। আৰু ফেমিলি ভ্লগ নেৰোঁ, তাৰ মাজে কিছুমান ছ'চিয়েল কণ্টেণ্ট বা অন্য কিছুমান বেলেগ ধৰণৰ কণ্টেণ্ট আপোনালোকৰ মাজলৈ লৈ আহিবলৈ বিচাৰোঁ। কেনেকুৱা কি হয় আপোনালোকৰ পৰাই উপদেশ লাগে, গতিকে মোক কমেণ্ট বক্সতে হওক বা ছ'চিয়েল মিডিয়াৰ ইনষ্টাগ্ৰাম বা ফেচবুকত জনাব। বাকী সেয়াই, আপোনালোকৰ লগত সদায় জড়িত হৈ থাকিম। ভিডিঅ' বনোৱাৰ ফৰ্মেটটো অকণমান সলনি হ'ব পাৰে কেতিয়াবা, কাৰণ আগতে মই ভিডিঅ'বিলাকত প্ৰায় মিউজিক দিছিলোঁ, গতিকে আজিকালি মিউজিক নিদিওঁ। মানুহে উইদাউট মিউজিকে শুনি ভাল পায়, গতিকে সেইধৰণে বহুত চেঞ্জ আনিছোঁ, আৰু নতুন কি চেঞ্জ আনিব পাৰোঁ বা কিছুমান ক্ষেত্ৰত কিনো বেয়া দেখিছে বা কি কৰি গঠনমূলক সমালোচনা বা উপদেশ বা পৰামৰ্শ আপোনালোকে যি বিচাৰে মোক কমেণ্ট বক্সতে হওক বা ইনষ্টাগ্ৰাম বা ফেচবুক তাত দিব পাৰে। গতিকে সিমানখিনিয়ে আছিলে, মই জাষ্ট আপোনালোকলৈ এটা প্ৰসংগ লৈ আহিলোঁ, আপোনালোকে কি বিচাৰে মোক জনাব। ধন্যবাদ।